ঐতিহ্যমণ্ডিত এখন বিদ্যালয়, নামেই যাৰ পৰিচয় নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়। জ্ঞানৰ মন্দিৰে নগাঁও গভৰ্ণমেণ্ট হাইস্কুল, জ্ঞান সাধনাৰ ভেটি নগাঁও গভৰ্ণমেণ্ট হাইস্কুল। জানিব পাৰিছে। মই আপোনাক জনাই দিওঁ যে এইটো স্কুল আমাৰ ব্ৰিটিছে বনোৱা 1865 চনত বনোৱা হৈছিলে। এইটো স্কুল এষ্টাব্লিছ হৈছিলে 13জনীয়া মাত্ৰ ছাত্ৰৰে। আৰু আজি এইখন স্কুল এনেকুৱা এটা পৰ্যায়ত পাইছেহি যিখন মানে গোটেই অসমতে নহয়, নগাঁৱতে নহয়, গোটেই ভাৰতবৰ্ষতে এটা বিৰল স্থান এটা পাবলৈ এটা সক্ষম হৈছে। আৰু এইখন স্কুলৰ বহুতো এতিয়া মানে কি ক'ম, বহুত আগবাঢ়ি গৈছে। আজি আমাৰ বিদ্যালয় প্ৰতিষ্ঠা দিৱস হয় আৰু আৰু মই কৃষকৰ ৰূপ লৈছোঁ। এতিয়া শোভাযাত্ৰা হ'ব, আজি শোভাযাত্ৰা হ'ব, বহুত ভাল লাগিব। আমাৰ গোটেই ভিডিঅ'টো মই ভালকৈ কৰিব নোৱাৰিম, দীপকে বহুতখিনি হেল্প কৰিছে, তো চাই দিব। হয়, মই আপোনালোকক যথেষ্ট দেখাবলৈ চেষ্টা কৰিম বিদ্যালয়ৰ প্ৰতি। যিসকল লোকে বহুত ছেক্ৰিফাইচ কৰিছে বিদ্যালয়ৰ কাৰণে, বহুত কষ্ট কৰিছে, তেওঁলোকৰ কাৰণে আমাক স্মৃতিটোপণ এটা বনোৱা হৈছে। এয়া চাব পাৰিছে আপোনালোকে, স্মৃতিটোকে চাব পাৰিছে। ফাইনেলি ব্লগটো আমি বনাই আছোঁ। চাওক কিমান ডাঙৰ ৰেলী হৈছে। এয়া আমাৰ বয়জৰ ঐতিহ্য। তাত মানে দেখুওৱা হৈছে যে আমাৰ বয়জৰ মানে গোটেই জনগোষ্ঠীক শ্ব' কৰা হৈছে, ৰিপ্ৰেজেণ্ট কৰা হৈছে। চাব পাৰিছে আপোনালোকে, চাই থাকক ব্লগটো। 30 বছৰ হ'ল এতিয়ালৈকে সন্তান নাই। আমাৰ ৰেলী চাব পাৰিছে আপোনালোকে। আমাৰ ফাইনেলি বয়জৰ ৰেলী ষ্টাৰ্ট হৈছেহি, আপোনালোকে চাব পাৰিছে। ষ্টাৰ্ট নহয়, সমাপ্ত হৈছে। এইপিনে চাব পাৰিছে, এইপিনে গোটেই দেখাই দি আছোঁ। আপোনালোকে চাই থাকক ব্লগটো আৰু ভাল পাব। আপোনালোকে এইটো নেপালী জনগোষ্ঠী হয়, আৰু ইয়াত আমাৰ ছাৰ আছে নেপালী জনগোষ্ঠী। ইয়াক আমাৰ নেপালী জনগোষ্ঠী ৰিপ্ৰেজেণ্ট কৰা হৈছে। ব্লগটো চাই থাকে আৰু চাব পাৰিছে ইয়াত আমাৰ তিৱা জনগোষ্ঠী মাছমৰীয়া জনগোষ্ঠী কৰা হৈছে। এইপিনে চাব পাৰিছে আপোনালোকে, বহুত ভিৰ হৈছে। মই গোটেইখিনি আপোনালোকক দেখাব পৰা নাই, যদিও মই চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। আমাৰ বিদ্যালয় আহি পালোহি, এতিয়া সেৱা এটা হৈছে। চাব পাৰিছে ইমান ভিৰ হৈছে মানুহৰ, চাব পাৰিছে। আমি স্কুল আহি পালোহি, এতিয়া আমাৰ সেৱা এটা হৈ আছে। চাব পাৰিছে আপোনালোকে, এয়া আমাৰ স্কুল, এয়া আমাৰ বয়স, এয়া আমাৰ গৌৰৱ। আমাৰ বিদ্যালয়, আমাৰ গৌৰৱ সদায় থাকিব। আজি 157 বছৰ অতিক্ৰম কৰিছে আমাৰ বিদ্যালয়। চাব পাৰিছে আপোনালোকে। আমি এটা স্কুলৰ ভিতৰত সোমালোঁ, ৰখি আছে, চবেই ৰখি আছে। ফুল এনজয় হৈছে আমাৰ বিদ্যালয়ত। এয়া আমাৰ নামো আমাৰ লগত গৈছিলে, নাম গোৱাইছে, চাইছে। এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে, সকলো আহি পাইছে চাব পাৰিছে আপুনি। ফকাছ আছে, এই ইয়াতে চেল্ফি অনুষ্ঠান এইবিলাক চব চাব পাৰিছে। ইয়াত গোটেই জনগোষ্ঠী আছে ইয়াত, আৰু ইয়াত আমাৰ চব জিকিৰ, আমাৰ জিকিৰৰ হেৰি আছে, ইয়াত চাব পাৰিছে সকলোৱে। ভিতৰত সোমোৱা হৈছে ইতিমধ্যে। চাব পাৰিছে আপোনালোকে, ইতিমধ্যে সোমালোহি। এই আমাৰ বিদ্যালয়, এই আমাৰ
আমাৰ সাংস্কৃতিক সমাগমটো হৈছে তুমি ক'লা আমাৰ স্কুলৰ কেইজনমান ছাত্ৰসকলক তথা শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হৈছে চাব পাৰিছে আপোনালোকে তেওঁলোকৰ স্কুলত অৱদান বহুত আছে আপোনালোকে চাব পাৰিছে আমাৰ ষ্টেজ হয় ইয়াত এতিয়া সম্বৰ্ধনা অনুষ্ঠান হ'ব আৰু বহুতো অতিথি আহিব আমাৰ শ্ৰদ্ধেয় আমাৰ MLA ছাৰ আমাৰ ৰূপক শৰ্মাদেৱো আহিব তেওঁ আহিব এইপিনে চাউণ্ড ছিষ্টেম আছে আৰু এইপিনে ইতিমধ্যে ল'ৰা ছোৱালী আছে চবেই সকলো আছে আমাৰ অসমৰ গৌৰৱ এই চাব পাৰিছে আপোনালোকে আমাৰ বিহু এই আমাৰ বাইদেউ হয় আমাৰ বাইদেউ ৰাস চলি আছে ৰাসৰ অনুষ্ঠান চলি আছে চাওঁ কৃষ্ণৰ বাবে ঘটিছে মাত্ৰ গোপীসকলৰ প্ৰৱেশ ঘটিছে এতিয়া চাইছে ৰাস পুৰা অসুৰ ওলাইছে আমাৰ বিদ্যালয়ৰ 157তম জয়ন্তী হিচাপে 157টা বন্তি প্ৰজ্বলন কৰা হ'ব ইয়াতে বন্তি প্ৰজ্বলন হ'ব এই আমাৰ ধুনীয়াকৈ সজাইছে এইপিনে 157টা বন্তি ইতিমধ্যে জ্বলাবৰ কাৰণে সাজু হৈছে অধ্যক্ষ বাইদেৱে বন্তি প্ৰজ্বলন কৰিছে চাব পাৰিছে বন্তি প্ৰজ্বলন কৰিছে আমাৰ অধ্যক্ষ বাইদেৱে ইতিমধ্যে সম্পূৰ্ণ হৈছে বন্তি প্ৰজ্বলন আৰু এয়া বৰ্তমান ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু অতি শীঘ্ৰে সামৰিম আজি মই ভিডিঅ' কৰিব পৰা নাই ব্যস্ত হৈ আছোঁ আৰু এয়া বন্তি প্ৰজ্বলন চলি আছে আৰু এয়া চাওক এটা কি ধুনীয়া পৰিৱেশ আৰু ইয়াত 157 বুলি লিখা হৈছে বন্তিৰে চাকিৰে চাওক কি ধুনীয়া লাগিছে দেখিবলৈ কিমান শুৱনি হৈ পৰিছে মন্দিৰে নগাঁও গভমেণ্ট হাই স্কুল জ্ঞান সাধনাৰ ভেটি নগাঁও গভমেণ্ট হাই স্কুল মহামনীষীৰ গৰিমা গঢ়াৰ থৰি মহামনীষীৰ গৰিমা গঢ়াৰ থৰি অতীত বৰ্তমান ভৱিষ্যতৰ জীৱন গঢ়াৰে থৰি অতীত বৰ্তমান ভৱিষ্যতৰ জীৱন গঢ়াৰে থৰি নগাঁও গভমেণ্ট হাই স্কুল 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 নগাঁও গভমেণ্ট হাই স্কুল